হেল্ল' বন্ধুসকল, মই এইটো ভিডিঅ'ত কথা পাতিম লেটেষ্ট নিউজ বা লেটেষ্ট ভিডিঅ' পাবলৈ হ'লে আপুনি মোবাইলত কি কৰিব লাগিব যাতে আপোনাৰ ভিডিঅ'কেইটা আপোনাৰ মোবাইলত ইনফৰমেশ্যন সোনকালে আহি যায় বা ইউটিউবত আপুনি সোনকালে চাব পাৰিব। তো এইটো ভিডিঅ' চোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ ওপৰত যিটো ঘণ্টা বেলন আছে সেইটো দবাই দিয়ক যাতে মোৰ নতুন নতুন ভিডিঅ'কেইটা আপুনি সোনকালে পায়। তো বলক আমি কি কৰিব লাগিব। যেনেকৈ আপোনাৰ ধৰক ইউটিউবৰ চেনেলত আপোনাৰ ইউটিউবত আপুনি ভিডিঅ' চাই তেনেহ'লে আপুনি যিটো ভিডিঅ' বিচাৰে সেইটো ভিডিঅ' নাপায়। গতিকে ধৰক কিবা নিউজ হওক বা কিবা ফিল্ম ভিডিঅ' হওক যদি নাপায় তেনেহ'লে আপুনি কি কৰিব। আপুনি আপোনাৰ ইউটিউবত যেনেকৈ মই সোমাইছোঁ ইউটিউবত সোমাই পেলাই আপুনি কি চেনেল বেছি চাই ধৰক কিবা এটা নিউজ ধৰক এতিয়া মই প্ৰেছ কৰিছোঁ আছাম টক্স প্ৰেছ কৰিছোঁ কৰাৰ লগে লগে সার্চ কৰোঁতে এনেকৈ আহি গ'ল আছাম টক্স। চাওক ইয়াত আছাম টক্স আছে, আছাম টক্স চেনেলটো আহি গ'ল। নিউজ 18 আহি গ'ল, ইয়াত ধৰক নিউজ 18 আছে, আছাম টক্স ইয়াতে আছে, বিচাৰিব লাগিব। ধৰক নিউজ 18ত মই প্ৰেছ কৰিছোঁ কৰাৰ লগে লগে এনেকৈ এটা পেজ আহি গ'ল। কৰাৰ লগে লগে ইয়াত যিটো ছাবস্ক্ৰাইব অপশ্যন আছে ধৰক আপোনাৰ মোবাইলত কেনেকৈ আছে মই দেখুৱাই দিছোঁ। আপোনাৰ মোবাইলত চাওক এনেকৈ ৰঙা হৈ আছে ছাবস্ক্ৰাইব, আপুনি এইটো প্ৰেছ কৰি দিয়ক। প্ৰেছ কৰি দি এইটো যিটো ওপৰত ঘণ্টা বেলন আছে এই ঘণ্টা বেলনটো দবাই দিয়ক। দবাই দিয়াৰ লগে লগে এতিয়া নিউজ 18 আছাম নৰ্থ ইষ্টে যিকেইটা ভিডিঅ' আপলোড দিব সেইকেইটা নিউজ আপোনাৰ মোবাইলত আহি যাব। অৰ্থাৎ আপোনাৰ ইউটিউবটো অন কৰাৰ লগে লগে এই ভিডিঅ'কেইটা আপুনি সোনকালে দেখা পাব আৰু আপুনি নিউজটো চাব পাৰিব। এনেকৈ আপুনি ধৰক কিবা গান বা কিবা এটা ফিল্মৰ আপুনি যিটো বস্তু ভাল পায় সেই গোল্ডেন প্ৰেছ কৰিছোঁ, যিটো নেকি আমাৰ অসমত অতি ফেমাছ চিৰিয়েল হৈ গ'ল বা ভিডিঅ' হৈ গ'ল ফানি। ইয়াৰ ভিডিঅ' আমি সদায় পাবলৈ হ'লে ইয়াত এনেকৈ চাওক আপোনাৰ মোবাইলত আছে ৰঙা হৈ আছে, আপুনি এই ৰঙা বাটনটো প্ৰেছ কৰি দিয়ক যাতে আপুনি পৰৱৰ্তী ভিডিঅ'টো সহজকৈ পায়। তো এনেকৈ আৰু বহুত বস্তু মই আপোনালোকক দিম, এটা ভিডিঅ'তে মই দিব নোৱাৰিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ ওপৰত ঘণ্টা বেলনটো দবাই দিয়ক, লাইক কৰিব, যদি পাৰে শ্বেয়াৰ কৰিব যাতে মোৰ পিছৰ ভিডিঅ'কেইটা পায়। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো ফাৰ্ষ্ট